হাই ফ্ৰেণ্ড, কেনেকুৱা আছা? আশা কৰিছোঁ সকলোৱে ভালে আছা। আজি আজৰি সময়ত ঘৰৰ কাষতে থকা এখন পাৰ্কলৈ আহিলোঁ, টিপৰাজাৰী। বগিলা, ৱা বগিলাটো চাওকচোন কেনেকুৱা। বাপৰে, পুখুৰীটো বঢ়িয়া বঢ়িয়া ডাঙৰ ডাঙৰ মাছ আছে ইয়াতে। আমাৰ ঘৰৰ কাষতে আছে এইখন। গোৱালপাৰা ডিষ্ট্ৰিক্টত টিপৰাজাৰী নামে ঠাইত এইখন ডাঙৰ পুখুৰী আৰু ধুনীয়া ঘৰ। এইবিলাক দেখিছা, ধুনীয়া জিৰণি লোৱা ঠাই, জিৰণি ল'ব পাৰি। আৰু কোনোবাৰ যদি লগৰজন আছে লৈ আহিব পাৰিব, ইয়াত লৈ আহিব। আমাৰ ইয়াত ভাং খাই গুচি আগতে এনেই আছিল পৰি, এইটো ৰাজহুৱা ঠাই। এতিয়া আৰু দেখা পাই বিজনেছ পাৰপাছত বনাব ধৰিছে। এইটো হৰিণা পোৱালি, হৰিণা পোৱালি, ধুনীয়া হৰিণা পোৱালি। কি কয় এইটো? জিৰাফ। ইয়াত আহি খেলিব পাৰিবি, ধুনীয়া চিত্ৰ জেগা। এইবিলাক দেখা পাইছা? এইবিলাক কি খেল কয়? এইবিলাক এদি উঠি যাব লাগে আৰু সিপিনেদি নামিব লাগে। মাছ বহুত ডাঙৰ ডাঙৰ মাছ আছে ইয়াত।